আসামৰ বহুত কেইটা ষ্টল আছে কিমানকে আছে এইবোৰ African art, Ghana, India. Ghana, India. আমাৰ ষ্টাৰ্টাৰটো আহি গৈছে পাঞ্জাৰা চিকেন হাই গাইজ গুড মৰ্ণিং ৱেলকাম বেক তো আজি মই আহিছোঁ ছায়েন্স চিটিৰ মেগা ট্ৰেড ফেয়াৰত এইটো ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ হয় এইটো মেগা ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰৰ এণ্ট্ৰি গেট হয় আৰু ভিতৰত বহুত গান চলি আছে সেইকাৰণে মই ভইচ অভাৰ দি আছোঁ বাহ চুট পিচ আছে কাশ্মীৰী চুট পিচ জুতি থাইলেণ্ডৰ পৰা আহিছে থাইলেণ্ড ফুড ফেশ্বন ফুটৱেৰ 700 আৰু এইটো ক্ৰকাৰী হয় মই ইয়াৰ পৰা তিনিটা এনেকুৱা কালাৰিং বুক কিনিলোঁ 30 ৰুপিজকৈ মোৰ ছোৱালীৰ কাৰণে আৰু ওচৰতে এনেকুৱা এটা গাৰ্মেণ্টৰ ষ্টল দেখিছোঁ মোৰ বহুত ভাল লাগিছে কাপোৰবোৰ বহুত চফ্ট হয় এইটো চব ड्राई मसाला पापड़ कैंडी इनका स्टॉल है ये वाला कितने का है भैया ओ ये वाला भी तो सेम है भैया ये हार्ट वाला दीजिए हाँ दोनों मिक्स करके दे दीजिए আমি 100 লৈছোঁ দুটাই জেমছ হয় সেইফালে এটা কৰ্ড ছিট আছে এইটো কুশ্যনছ সুমন ইয়াৰ পৰা সেইটো সেই স্কেলিটনৱালাটো ল'ব বুলি কৈছে সেইটো মূৰত বান্ধে সুমন এনেকুৱা দুটা লৈছে 50 ৰুপিজকৈ মোৰ ছোৱালী বেকগ্ৰাউণ্ডৰ পৰা কৈছে ময়ো ল'ম মই তাক কৈ আছোঁ যে তাইৰে হয় এনেকুৱা প্ৰতিটো মানে কাউণ্টাৰত লিখা আছে ইলেক্ট্ৰনিক্স আৰু এপ্লায়েন্সেছ এইটোৰ ভিতৰত ইলেক্ট্ৰনিক্স আৰু এপ্লায়েন্সেছ আৰু এইফালে থাইলেণ্ড টাৰ্কি আৰু টুনিচিয়া মই এইফালে সোমাম এতিয়া সেইফালে প্ৰচেছ ফুড আছে মানে এনেকুৱা এটা এটাকৈ কাউণ্টাৰ বনাই দিছে এফালৰ পৰা এণ্ট্ৰি এফালৰ পৰা এক্সিট ये सब कितना करके है भैया 150 এইটো জুটৰ বেগ হয় মই সুমনক সেইটোৱে কৈ আছোঁ এইবোৰ অসমত বহুত পায় বেতৰ বস্তুবোৰ এইবোৰ চব বেতৰ বস্তু এইফালে উডেন আৰু এইফালে ডেকৰেটিভ লাইটছ African art, Ghana, India. Ghana, India. African art, Ghana. माई लव बकलावा टर्की Lebanese यहाँ लिखा है ऑथेंटिक लेबनीज बकलावा माटिर बासन सब এইটো কাশ্মীৰ হাউচ ये ऑथेंटिक तुर्किश बकलावा ड्राई फ्रूट्स अफगानिस्तान पर बंजारा ज्वेलरी कितना करते हैं 1500 में 2 दे रहे हैं बाई 1 गेट 1 फ्री ये देखिए दिस इज ट्राइबल ये स्पेशल बॉम्बे की ट्राइब विलेज पेन है জুতি वाला फ्रॉम पंजाब ট্ৰেড ফেয়াৰটো বহুত ডাঙৰ এতিয়াতো আমি হাফো কমপ্লিট কৰা নাই এতিয়া আমি সোমাই আছোঁ প্ৰচেছ ফুডৰ যিটো কাউণ্টাৰ সেইফালে আমি ভাজি খাব পাৰিম চানাচুৰ চচ আচাৰ সেইবোৰ সেইফালে চাহ জেকে কুকমি সিহঁতৰে ষ্টল হয় সেইবোৰতো আমি ঘৰৰ ওচৰতে ছুপাৰ মাৰ্কেটৰ পৰাও কিনিব পাৰোঁ মাষ্টাৰ্ড অইল অলিভ অইল চিচেমে অইল ব্ৰাউন নাট অইল এইটো আৰু এটা প্ৰচেছ ফুডৰ কাউণ্টাৰ হয় মিল্কি মিষ্ট মেৰি চাই চব আচাৰ চলা মেগী পাঞ্চাৰী মছলা চব বেলেগ বেলেগ যিবোৰ মছলাৰ দোকান আছে সিহঁতে আহিছে বাট একচুৱেল প্ৰচেছ ফুড যিটো আমি বুজোঁ ফিছ ফ্ৰাই ফ্ৰেঞ্চ ফ্ৰাই চিকেন নাগেটছ এইবোৰ এইফালে আছে এইফালে মিঠাই হ'ল নলিন চন্দ্ৰ দাস এণ্ড চন্স ইয়াৰ মিঠাই বহুত ফেমাছ হয় এইটো পুৰাটোৱে পুৰা ষ্টেটছৰ হয় তেলেংগানা বাৰাণসী উত্তৰ প্ৰদেশ এইটো তামিলনাডু মধ্য প্ৰদেশ এইটো অসমৰ আমাৰ অসমৰ আসামৰ বহুত কেইটা ষ্টল আছে গোটেইকেইটা মেখেলা শাৰী চব লৈ পেলাই কিমানকৈ আছে এইবোৰ বেলেগ বেলেগ দাম আছে মই অসমৰে মই ব্লগো বনাওঁ অসমীয়াতে মই নগাঁও মই বিয়া ইয়াত হৈছে বুলি মই ইয়াতে থাকোঁ ষ্টলবোৰ কিমানকৈ ষ্টাৰ্টিং এইটো 1000 আছে 1000ৰ পৰা একদম 4500 এইটো ফুড ষ্টল হয় ফুড কৰ্ট বহিবলগীয়া কোনো ঠাই নাই আৰু ইমান ভিৰ সেইকাৰণে মানে আমি ভাবি আছোঁ কি কৰিম মোৰো এনেকুৱা লাগিছে ইয়াত খাব নোৱাৰিম বহিবলৈ ঠাই নাই সি তাৰ মানে হিন্দী ব্লগটো কৰি আছে মই অসমীয়া ব্লগটো আৰু ছোৱালীক লৈ বহিব গ'লে ইয়াত অৰ্ডাৰ দিম খাম বহুত টাইম লাগি যাব গোটেই দিন ঘূৰি ফুৰি এতিয়া আমি আহিছোঁ চিমলা বিৰিয়ানী কিবা এটা খাবলৈ খাই তাৰপিছত ঘৰত ওলাই যাম আচলতে থিয় হৈ খাবলগীয়া এনাৰ্জি আৰু নাই সেইকাৰণে ভাবিছোঁ এটা ৰেষ্টুৰেণ্টতে সোমাওঁ তাত গৈ কিবা এটা খাই ল'ম আৰু এইটো হ'ল চিমলা বিৰিয়ানী এইটো বাইপাছৰ একেবাৰে ওচৰতে হয় এতিয়া আমি চিমলা বিৰিয়ানীত বহি আছোঁ আৰু আমি চিকেন গ্ৰেভি নুডলছ অৰ্ডাৰ কৰিছোঁ আৰু চিকেন উইংছ বঞ্জাৰা চিকেন উইংছ এজ এ ষ্টাৰ্টাৰ অৰ্ডাৰ কৰিছোঁ আমাৰ ষ্টাৰ্টাৰটো আহি গৈছে বঞ্জাৰা চিকেন আৰু হ'ল গ্ৰেভি চিকেন নুডলছ এতিয়া আমি খাই ওলাই গৈছোঁ দুটা ডিছে খুব ভাল আছিলে এটা ইণ্ডিয়ান আৰু এটা চাইনিজ মানে চিকেন বঞ্জাৰা যিটো আছিলে সেইটো বহুত টেষ্টি আছিলে অলপ স্পাইচি আছিলে বাট টেষ্টি আছিলে আৰু চিকেন গ্ৰেভি নুডলছটো একেবাৰে নন স্পাইচি মানে চিমলা বিৰিয়ানী ফেমাছ হয় বিৰিয়ানীৰ কাৰণে বাট ষ্টিল সিহঁতে চাইনিজটো বহুত বঢ়িয়া বনাইছে তো আজি ব্লগটো ইয়াতে শেষ কৰি আছোঁ গুড বাই